মাংস উতলিছে ভাত দালি আৰু এইটো পিঁয়াজ আৰু এইটো ধান মুৰকাহি একদম টুটপিলে দি আছে গাইজ খাই লৈ এতিয়া বিদায় দিব আহিলোঁ মুখখন দেখা নাই এতিয়া বেয়া চেয়া নাপাব আৰু গাইজ ৱেলকাম বেক টু হেপি ড'জ আজি বহুত দিনৰ মূৰত খানা খাব হ'লোঁ মানে আমাক আজি এটা খানা গিফ্ট কৰিছে হেপি ড'জৰ ফুল মেম্বাৰক আজি এটা খানা গিফ্ট কৰিছে খানাটো আমাৰ তাতে আমাৰ খানাতে এতিয়া কাম চলি আছে আলু পিঁয়াজৰ সেই এইটো আমাৰ চাউলো ৰখিছিলে ভাতৰ কাৰণে পানী এইটো ৰাহুলে পিঁয়াজ ধুইছে এইটো আমাৰ বালা এই দমকল মাৰত সহায় কৰিছে আৰু মই আনিছোঁ এই মাংস আজি ভিডিঅ'টো মাষ্ট হ'ব সেইকাৰণে ভিডিঅ'টো চাই থাকক আৰু এইটো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আলু পিছখিনি এতিয়া এই সানি আমাক আলু আমি আলু আনিছিলোঁ অনা নাই মানে আমাক ডনেট কৰিছে আজি দেই আমি আজি ডনেট কৰিছোঁ মাংসটো ডোনাৰৰ দ্বাৰাই সুধে আমি কি আনিছোঁ সুধে আমি আনিছোঁ আলু নহয় পিঁয়াজ নহয় কি আছিলে চাউল মিঠাতেল সানি মানে আমি আজি হেপি ড'জৰ পৰাই দিছোঁ বাকী চব আমাক আজি মানে এটা মেম্বাৰে দিছে ফোন মাৰিব দিছে তোমাক মাংস ৰাহুলে মাংসটো ধুই আনক আমি টিউশ্যন গাড়ী বনোৱা জেগাখিনি চাওঁ একবাৰ এই মানে আজি আমাৰ খানাটো সুভাষদা দিছে সুভাষদাৰ আপাৰ বাৰ্থডে আছিল তাৰ সেইকাৰণে দিছে চৰি গাইছ টচটো লৈ আহিছে গালি হৈছে দে এখন হয় দেই পাগলৰ নিচিনা কামবিলাক কৰা টচটো লৈ গৈছে মই কি চাইছিলা নি নাই ভাল একাউণ্টত মানে নিউজ নাহা আছে আজি ধৰ কিবা বেলেগ ভিডিঅ' হৈ গৈছে মোৰ নিউজে পোৱা নাই মানে এনেই দিলোঁ আৰু ৰান্ধিমো মই এইগিলাও কৰিম দিলে নাই ভাল কথা আৰু আজি ৰান্ধাটো মই ৰান্ধো খাব ইচ্ছা নাই আৰু মই ৰান্ধো কোনে শুভদীপ ঘোষ খাওঁ কোনোবা কোন হ'ব ইণ্ডিয়ান ক্ৰিকেট টিমৰ বোলা ফিল্ডিং কোচ অসমৰ মাল বোলে কোনোবা এনে তই দিলোঁ সেইটো ডাং A few moments later. Guys, chocolate with the also. আর জানে আমার অফিশিয়াল রান্ধনি কোন হ্যাপি ডোজ অফিশিয়াল রান্ধনি আমি দেখা বলছি এটা জুই ধরে বলছি আর আমার মাংস আলু পেঁয়াজ আর বেলেগ না আজি মাংস আর ভাতে এইটো কোন মাংস ভাত সবজি নহয় মাংস ভাত আৰু কি সবজি তই কি চা গুণ মাংস ভাত আমি ভাত মন থাকতো আমি যাই চকেট কনসেন্ট্রেট তারা বল কিবা তা কই দিয়া আজি আমার খানাটো দিছে আমার সুভাষ যায় মানে তার এই আপার বাড়াতে গেল আলু পেঁয়াজ তো দিছি আর মাংসটো দিছি কি গোটাখানি দেওয়াল হাফ মেরি নেঙেলত বিছি গাইস বুলি কও কি বুলি কও গাইস ঘরটো আমার গরম হোক কথা ঘুমারা দিয়া দো বাকি এটা আমার স্টোর রুম ঠান্ডা উঠে স্টোর রুম এটু রুম মামা এটু রুম গাইস এটু রুম গাইস এটু রুম গাইস হবে দে তো মন থাকা গাইস এই গুচ্ছি আমার হরি বালি উপায় নাই আমাৰ ভাতৰ পানী বহি দিলা এই জগিষ্ঠ বুলি হৰি বল দি পেলাই আমি পানীটো বহি দিলোঁ তই মন থাক যা থাকা নহয় লৈ আহ
Hello guys, beli kotor. Hello guys, একটা খানা বানিয়েছিল আমাকে কল। আৰু Hello guys, একটা খানা বানিয়েছে। তোৰ নাম কি নাম কো 10টাৰ আগত খানা খোৱা হৈ যাব নাম কবি নে তই বিচি বিচি বিচি। কালি পৰদিনাৰ পৰা স্কুল যাব লাগিব দামে মন। দা গাইছ এতিয়া আমাৰ পানীটো গৰম হ'ল এতিয়া আমি চাউল দিব লাগিছে নেকি ক'ৰবাত চুলে লাগিছে নেকি এই একো নহয় সেই দালিয়ে একো নহয় দালি আজি দে বা আমি মানে 7 দিন 5 দিন দালি খাওঁ দিয়া বাছ বেনালকে দি আৰাম চাউল গাইছে আমাৰ জুই একদম ভট ভতে উঠিল এই উজাল খাইছে যে পানী যদি গাইছে আমাৰ এই ফুটি দি তল ফুটি দি এই ফুটি দি তল চাইডে চাউল গেল গাইছে আমি চিনুৱে আজি ৰাহুল এইটো হুৰুজ এইটো মই আমি তিনিটাই আজি খানা খাম বাকী আৰু নাই মানে কোনো মানে পিঞ্চুৰ কিবা সুবিধা হ'ল সেইকাৰণে আহিব নোৱাৰে সি আৰু চতু বোলে নোৱাৰে চতুৰটো মাতাই নাই আজি তই কৈছে তই অ' চৰি গাইছে আৰু এটা আছিল আমাৰ বৃষ্টি আছে তই বৃষ্টি কিবা এটা কৈ দিয়া এই নকৰবা। কিয়া আজা। ক'ত যাম কামান। হে হে ক'ত খাব সেইখানো আনিম নেকি কাণ নেট খেবি কাণ আছে তোৰা গাইছ গাইস, আজি ভাজা মাংস হ'ব মানে আমাৰ ভাজা মাংস। আমি তিনিটা ভাজা খানা মাংস বজি। এক কেজি অলপ কেমেৰাটো তল কৰে দি আজি 1 কেজি মাংস তিনিটা খলপ কেমেৰা। তই কহ মানে Hello guys, আজি কি বেবম্বু খানা। মানে আমি তিনিটা মানুহ সেইকাৰণে 1 কেজি মাংস মানে আমদানি হ'ব সেইকাৰণে আজি ভাজা মাংস চাংস চব খাম ৰাহুল কৈ দিয়া ইউটিউব দিম টিভি থাকিব এই ভাজা মাংস নেতাকে দিমে মই নহয় কোনো জীৱনত ভাজা মাংস খাব নোৱাৰে মই ৰান্ধি খাব লাগে আৰু যো ভাজা মাংস দিব। আৰু এই কোৱা গাইস, যোনে এতিয়া কৰে ভাজা মাংস খাব আজি দিন সোনকালে ৰাতি আমাৰ সেই মাংসৰ খেৰে আহিব হৈছোঁ সঁচি পাই নাতো আমাৰ এই চব ইটিকি আমাৰ পিঁয়াজ কাটি থৈ দিছোঁ ইটিকি আলু আৰু এই মাংস আৰু এই ৰাহুল কোন আহিছে কোনে মাতছি কোনে মাতিছে এই নাচবিয়া তই নাচবিয়া এই চুবাস দে কোনে বাচ্চা এইটো মোক কওঁ নে কোনে মাতছি কোনে বাচ্চা এইটো কওঁ যাবাৰিছি নাখানাই নাখালে যা তই খাব লাগে তই খা যাম এই নাচবি নাচবি এই তই হং নহ'ল এই নাই তাক দেহ সি পালটো গুচি আগতে মই ফাল্টু কৰা নাই মই সঁচা কথা কৈছোঁ তাৰা হ'লে আহিবি গাঁৱৰ চলি শাক দে এক পিচ মাংস দিবি কিন্তু মই সঁচা কথা কৈছোঁ দেখছে ৰাখোঁ হ'ব এই নাখাওঁ তোৰ ভাগত নাখাওঁ সৰুযোৰ ভাগৰ খাম বোলে ভাগৰ চাগৰ না এক পিচ মাংস দি কিন্তু সৰুযোৰ ভাগৰ খাম হ'ব কথা নকবি ডাঙৰ ডাঙৰ তই এটা খবৰ পালোঁ দালি মঙলবাৰ 10টা মানত যাবাৰিছি কোনে কোনে ক'ত মানে আমাৰ পইচা কেইটা নহ'লে মাৰা যাব মাৰ কি ঘৰলৈ যাবাৰিছি মোৰ বেছি মই আজি যাতে মোক চেম কৈছে মই তোৰ লগত মেছেজ মিলাই চালোঁ চেম ৰিপ্লাই দিয়ে সি চাবি তই কপি কৰিব দিছে কপি কৰি নহয় তোক কৈছি অলপ চেম যি তোক কয় মোকো সেয়ে কয় এই গাড়ী আমাৰ তেল দিছে এতিয়া সদায় মেছেজ মই দেখা পালোঁ সদায় দিছোঁ মই ফোন ধৰে কিন্তু মোৰ কেইদিনমান দেৰি হ'ব তই জানাই মই সেই আহিলে দেৰি হয় চেমটো সেইটো মেছেজ দিছে মোক চেম মেছেজ সেইটো দিছে তাৰপাছত ৰেগুলাৰ বোলে যাব দিয়া 10টালৈ যাব কোন দাদা গাড়ী যাব সেনেকুৱা মোবাইলত ব্লাৰ হৈ থাকিলে কিন্তু যোৱাৰে যায় এটাই ভাল লাগে নেটৱৰ্কে নাপায় একবাৰ গাড়ী পিঁয়াজ গেল আমাৰ মই ভিডিঅ'ৰ পৰা এবার কানেক্ট করলো এবার ফটোর মিউজিক মিলে যাও ফটোর মিউজিক মিলে যাও হ্যাঁ
গাইজ আমার পেঁয়াজ গেল গাইজ এই যে আমার মাংস দিবা উচিত এই মাংস চাউল ভাত আর আজটো নোলা খাই বাপেকেও মাৰিব আছে মানে বাপেকেও তাক মাৰিব আছে গালি মুমাকে শুনাৰ পিছত দি আছে গাইজ আমাৰ মাংস বলোৱে আমাৰ আজি মানে বেলেগ নাই আইটেম মাছ আৰু অলকৰি আইটেমটো কি কি আজি মাংস আৰু ভাত অ'কে বহুত দিনো কিজান লাষ্ট খানা কিজান খাইছিলোঁ চতুৱে ক'ব মনতে নাই ইমান দেৰি হৈছে উপায় নাই অলপ মন পচন্দ আমি পিকনিক যাওঁতে গ্ৰাছলেণ্ড এটা ভিডিঅ' আছে প্ৰথম ভিডিঅ' হ'ব ছেকেণ্ড ভিডিঅ' হ'ব কি হ'ব এইটো বহুত দেই 4 নম্বৰ মান নহয় ছেকেণ্ড বা থাৰ্ড 3 নম্বৰ মান খানা প্ৰায় 90% হ'লে বাইদেউ এই মাংস উতলিছে আৰু এটা আছে বাইদেউ নাম এই মাংস উতলিছে এই লক্ষী জানা লক্ষী আৰু এই আমাৰ ভাত এইটো বাইদেউৰ নাম কি সাধাৰণ মাংস আৰু এটা বিয়া চলি থৈছোঁ বাকী ডিগ্ৰী এটা আড্ডা চলি আছে আৰু স্কুলৰ নাম কি অজিত দাস কুছ কুছ মেৰে লিয়ে भी सोचना मारी আছে একদম গাইজ আঞ্জাখান হ'লে হ'লে বাকী আৰু বাকী নাই আমি পাঁচটাই আমি চাৰিটা যাব চৰি আমাৰ বেছি পাঁচটাই বাকী দেখি আছোঁ আমাৰ বাকী খাৱাৰ টাইম মেনু ভিডিঅ'টো চাই দিয়ক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব এবং কোন নাই গৈছিল কিয় নহ'ব কি জানো অজিত ছাৰৰ নাম কি কৰিব কৈছো এইটো এ অ জি দিলে আছে দি গাইজ এতিয়া আমাৰ খানাটো হৈ গ'ল মানে আঞ্জা হৈছে বাকী চতু আহি পেলা কেতিয়াবাতে আহি পেলা মানে গমেই পাইছে খাই এখন লাগিব আছে সেই 2 টকা এখন মাংস খান এখন আৰু ভাতটো এটা থোৱাইছে এতিয়া আমি খাওঁটো ক'ত কৰোঁ A few moments later. কি জিভাৰ পানী পৰি আছে তো বাকো দিয়ে না জিভাৰ পানী পৰছি বলে কি খান যাবা আগত আছে ৰ ভাত এতিয়া দিয়ে হ'ব দেই কমপ্লেইন ক্ৰিয়েটাৰ ইমান বেয়া ন ওয়াও নাই আলা বাবা এই নাচটো জ্বলাই দিয়ে তাক দেখাই পাওঁ না ব্লাৰ হয় এটা মোক লাগে এটা ভিডিঅ' কি ব্লাৰ চাবা ভিডিঅ' কি মানে পাই থাকা বৰ ভাল জাপানৰ নাম লৈ yes তো আপনি মাংস দিনে কে রাও আপিস দিবি মান ধর হুয়া তো এক পিস দিবি লাইকে দিয়ে পুরি মরিম এ দহে খাই কাল মজিবার পানি করবি বাবা জানে এ মাইক তো এর আগত লগে দিবা লাগে কেনে চালু করব এ গল দিয়ে চায়া মই বিলেনি এই যে ভাত চাত দি থৈ দিছোঁ চাওঁ চবে খাব ধৰিছে এইগিলে আন্ধাৰ এইটো তো দছটো দিছোঁ অলপ দেখি যাওক এই যাওক এইগিলে চা মই আশা লাগে বিলাইছোঁ আশা লাগে খাব পাৰোঁ এতিয়া মোক ঘূৰাইছে যাওক ভাত দালি আৰু এইটো পিঁয়াজ আৰু এইটো এখন মোৰ কাহি একদম টুথপিলে দি আছে এইটো চাওক মেও মানে ইমান দিন অন্তত দিন হৈছিল আজি খানা দেখা পাই ৰাতিও আহিছে খানা কেনে হৈছে কৈ দিয়া একবাৰ ৰিভিউটো দি খাই ল এইটো আমাৰ ৰান্ধনী কৈ দিয়া কেনে হৈছে ৰান্ধনী পাত খান দেখি দিওঁ ৰ ওচৰৰ পৰা তাই ৰান্ধনী কৈ দি তই বনাইছে চতু খাবার দিয়ার কথাই আছিল দিলে ইয়ে দিছিল বাৰু চতু কেনে হৈছে চতুৰ কাহিহানো দেখি দিয়ক ঠিক আছে চবৰে মোৰ কাহিহানো অলপ মানে সেই লিবেটটো বেছি বোলে মই ৰিবেলটো হওঁ না মাংস ৰাখবা আৰু
এই জ্বলেহে মাংস লাগে দিলেও তাতে জলুৰ দেখতে যাইছে আমাৰ এইগিলা চব কেৰাইছে ৰে খালি এইগিলা চব বেলেগ মাংস পানী দি। সেইকাৰণে দিছোঁ তোক তই গিলাস লাগবো দে এক্সচেঞ্জ কৰিব পানী দিয়ে মোক দে গাইছ এতিয়া এৰিলোঁ গাইছ এৰিলোঁ আজি আজা খামা তই মোবাইলটো লৈ মই মানুহক বাই বাই দিম গাইছ খাই লৈ এতিয়া বিদায় দিব আহিলোঁ মুখখন দেখা নাই এতিয়া বেয়া চেয়া নাপাব আৰু আজি ৰাতি মানে প্লাষ্টাৰ বৰ অদ্ভুত থাকে আমাৰ আৰু জানেই দামী মোবাইল চোবাইল নহয় যাব চোচতো খানাটো খাই কেনে লাগিল ভাল লাগিল মাংসটো সোৱাদ হৈছে কিন্তু ৰাহুলে বনাইছিল আজি বহুত দিনৰ মূৰত খালোঁ না ঠিক আছে বাকী ৰাহুল গেলে আগতে গেল কেৰামো নিবি আছে পাইছোঁ দিবি এই বাদ দি চিনেমাখন ডাউনলোড দি এইটো যাওঁ মানে নেটৱৰ্ক পোৱা নাই দিছিল খেলা চট বতে আছিল দেখছিয়া গাইছ দেখছে গাইছ আমাৰ গীতাই চলি আছিলে গীতাই যে খানাটো খালোঁ ৰাহুল খানাটো খাই কেনে লাগিল কৈ দিয়া একবাৰে ৰিভিউ মই ৰান্ধনি মই কেনেকৈ ক'ম দগেশ বাৰু খালা তোক দিছিলোঁ না ভাত গাইছ এখানে আমাৰ হোম চিটি কেৰাম খান নিব লাগিল আকৌ মই সদায় কেৰাম খান মই নিব লাগে মোবাইলটো কণ্ড দি আছে নেটৱৰ্ক নাপা ভিতৰে